লখিমপুৰত আজি সজু অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন লখিমপুৰ জিলা সমিতিৰ উদ্যোগত এটা গুৰুত্বপূৰ্ণ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এছআৰ প্ৰক্ৰিয়াত সংঘটিত হোৱা বিসংগতিসমূহৰ প্ৰতিবাদত লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰায় 2 ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী পালন কৰে সংগঠনটোৱে। আমছুৰ অভিযোগ মতে এছআৰৰ নামত বহু প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰা হৈছে আৰু অযথাভাৱে তেওঁলোকক জাননী প্ৰদান কৰা হৈছে। সংগঠনটোৱে জানিবলৈ দিয়ে যে ইতিমধ্যে বহু লোকক জাননী প্ৰদান কৰি শুনানিত উপস্থিত হ'বলৈ কোৱা হৈছে, য'ত তেওঁলোকৰ নথিপত্ৰ পৰীক্ষা কৰা হৈছে। আমছুৱে স্পষ্ট কৰি কয় যে এই সকলো প্ৰক্ৰিয়াৰ পিছতো যদি কোনো প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰে তেন্তে সংগঠনটোৱে জংগী আন্দোলনৰ পথ গ্ৰহণ কৰিব বুলি সকিয়নি প্ৰদান কৰে। আৰু আমি আজি আমছুৱে এই মানৱ শৃংখল কাৰ্যসূচীৰ দ্বাৰা অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টিৰ যিসকল বিষয়ববীয়াই অনৈতিকভাৱে মিছামিছি অভিযোগেৰে আমাৰ সংখ্যালঘু মানুহক এই এছআৰৰ নামত হেয়াৰিঙত অৱতীৰ্ণ কৰাবলগীয়া পৰিৱেশ এটা সূচনা হ'ল। তাত কোনো পৰ্যায়ত তেওঁলোক সফল হ'ব নোৱাৰে, কিয়নো সংখ্যালঘু মিয়া মানুহবিলাকৰ সম্পূৰ্ণ ভাৰতীয় নাগৰিকৰ যিমান নথিপত্ৰ থাকিব লাগে আছে। সকলক আমি এটা কথা ক'ব বিচাৰিছোঁ যে নিৰ্বাচনী যিটো আয়োগ হয়, এই আয়োগটো সম্পূৰ্ণ স্বতন্ত্ৰ, কোনো ৰাজনৈতিক দলৰ বা কোনো শাসক বিৰোধীৰ কোনো ছত্ৰছায়াত যাতে তেওঁলোকে কাম নকৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ইয়াৰ এই ভুৱা অভিযোগৰ ভিত্তিত যদি কোনো প্ৰকৃত ভাৰতীয় মানুহৰ নাম যদি বাদ পৰিবলগীয়া হয়, আমি কিন্তু হাত সাৱটি বহি নাথাকোঁ। আমি গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন গঢ়ি তুলিম। আৰু ইয়াৰ কাৰণে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতি অসমত সৃষ্টি হ'বলগীয়া হয়, তাৰ কাৰণে জগৰীয়া অসম চৰকাৰ আৰু যিসকল প্ৰশাসনিক বিষয়া আছে, আমাৰ নিৰ্বাচনী বিষয়া আছে, তেওঁলোক ইয়াৰ কাৰণে জগৰীয়া থাকিব। হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে এছআৰৰ নামত বিভিন্ন ধৰণৰ চৰকাৰী ষড়যন্ত্ৰ আৰু বিভিন্ন বিসংগতি চলি আছে। সংখ্যালঘু মানুহবিলাকক বিভিন্ন দৰে হাৰাশাস্তি কৰি থকা হৈছে হিয়াৰিঙৰ নামত। যিবিলাক ভুৱা অভিযোগ, বাল্ক অবজেকশ্যন যিবিলাক ৰিজেক্ট হ'ব লাগে, সেইবিলাক বাল্ক অবজেকশ্যনৰ থ্ৰুৱেদি সংখ্যালঘু মানুহক হাৰাশাস্তি কৰি থকা হৈছে। এই বিষয়ত প্ৰশাসনৰ তৎকালীন হস্তক্ষেপ আৰু ন্যায়সংগত সমাধানৰ দাবী জনাইছে আমছুৱে।